কৰি খেতি কৰিছো তাৰপিছত গৰুবিলাক এৰি দি কি কৰি আছে হেতক আজি আয়া ইফালে গৰু শালা তোৰ মালিকো বদমাছ গৰু বদমাছ শালা শালা আমটা গৰু গোটে গৰুকো পিটিম না মালিককে পিটিম আজি 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 গৰু এৰি নিদিম আজি গৰু এৰি নেদোৱাই আজি মই কৈছো নহয় গৰু একদম নেদোৱাই আজি এৰি বগি 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 ছিল নেকি বগি গাইজনী এই হৰকান্তে দিয়া দেখিছো কি আজি গৰু এৰি দি থৈ আছো কাৰ গৰু চাক ৰখাত তলে যাক গৰু আজি কোনে নিয়ক আজি গৰু চিনি পোৱা নাই মানুহ কান্ত আজি কত গৈছে তাক আজি দিম মই কান্ত কি হ'ল তা মোৰ গৰুজনীকে বান্ধা কৰচোন তোৰ গৰু ধান খাইছে মোৰ কেতিয়া তোৰ মোৰ গৰু ধান খাইছে এই দুপৰীয়াৰ পৰা ধান খাই আছে দেখা নাই তই খবৰ নিদি মোৰ গৰু খাইছে বুলি তাক খবৰ দিব লাগে তোক খবৰ দিব লাগে অ খবৰ দিব লাগিছিল যদি মোৰ গৰুৱে গাই গৰু যদি পুহিব নাজানে কিয় পোহা নহতে কিয় পুহিমা তোৰ কথা গৰু নুপুহি মই তোৰ গিৰিয়ে চাকৰি কৰে মোৰ গিৰা চাকৰি কৰক বা জিৰেকে নকৰ ইঞ্জিনিয়াৰে কৰ মোৰ গৰুৱে যে ধান খাইছে তোৰ প্ৰমাণ কৰ কি প্ৰমাণ তোক কাণত ধৰি লৈ যাবে মই বলচোন লৈ যাবি মইও গৰু তৰে পুহিছে পালন কৰিব নাজানে গৰু পুহিছ কথা কোৱা নাই কি কথা কবি আৰু অলপ চেৰি বুলি তোক কথা কবি জানা জহৰি যোৱা খাইনে খোৱা মৰণ নহয় জানা গালি মুখ চলাবি কি কথা কবাই তই মাইকী মানুহ হলি নহলে তোৰ মই মুখ চেৰি দিলো নহলে কি হল মাৰ হাত দেচোন দাদা হাত দে কি হাত দে কথা কব লাগিছে তোৰ গিয়ে কথা বিতই প্ৰমাণ আছে নেকি মোৰ গৰু বুলি কথা কব লাগিছে স্যার মৰণ নহয় জহনে যোৱা চালা মোৰ গৰু ওলাই দিবি না তোক আজি কেছ কৰি দিম মই মোৰ গৰু খাই চিনি বলে ঠিক কিমান দিবি কথা মাৰি কথা কি হল কি ইমান চিঞৰা এই তোৰ চাকৰি আছে তই চাকৰি কৰি খাবি আমি কি কৰি খাম এই খেতি পথাৰ কৰিছো গৰু কত দিয়া খবৰ নাই দুপৰীয়াৰ পৰা গৰুৱে ধান খাই মোৰ টেষ্ট কৰিছে গৰুৱে ধান খাইছে কোনছে ডাঙৰ কাম কৰিলে কি কৈছে ডাঙৰ কাম কৰিলে খেতি তই কৈছে না অকল কি মই কৈছা নাই বেলেগে কৈছে ময়ো কৈছো তহঁতে চাকৰি তই কৰিলি বুলি তই খাব লাগে ভাত আমি খাব নালাগে চাকৰি কথা খেতি ল চাকৰি কথা কি হ'ল কি নাহিব কি কথা কয় তাকে তো অথনিব মোক কি কয় আৰু কৈছে যে মোক মাৰিম বুলি কৈছে জানে অ তই ইয়াক মাৰিম বুলি কৈছে মই মাৰি দিলো হয় তাই গাত হাত দি দিছ কি হাত দিছ হাত দিছা 18 যদি পাওঁ মই পিঠি বখলা বখলি কৰি দিম চিনি পোৱা নাই গতে এনেকা কথা কৈছে অ ইমান ডাঙৰ কথা ক'ব কি ইমান ডাঙৰ কথা ক'ব লাগে গৰুৱে ধান খাইছে বুলি তই মামুৰ তিটোক মাৰিবি তই কি তোৰ কি হ'ল বুলি তাই হেৰি হ'ব নেকি অ তই হাত দিছাচো একবাৰ কি হাত দিছা কথা ক'ব আহিছা কথা কেনেকে কৈ দিম হা ও শইকীয়া খাইছে আকৌ শইকীয়া কি হ'ল আরে নকব হে মোৰ গৰুজনী এখাটা ক'ৰবাত পথাৰত বোলা ধান খাইছে দেখাতে আহি পেলাই মোৰ মানুহজনৰ যি বেয়া ব্যৱহাৰ কৰিলে নহয় ধান খাইছে নহয় হে ইয়াতে দুপৰীয়াৰ পৰা খাইছে কৰিলে মোক গোটেই ধান এই মহিলা মানুহৰ ওপৰত হাত উঠাব পাৰি নেকি উঠাই দিম মোৰ গৰুৱে ধান খাইছে কি কথা কোৱা তুমি এই তুমি কিয় কান্দি আছা মাৰিছে নেকি মাৰা আৰু নামাৰ আমাদের কি মোক মাৰিম বুলি কৈছে ইমান মানুহৰ মাজত এইটো বেয়া কথা দেই এইটো বেয়া কথা মাৰিব নালাগে নহয় মোক তুমি মতা মানুহটো থকাত তোমাৰ মহিলাক হা মই নাই নহয় মই চাকৰিৰ পৰা আহিবলৈ মাত্ৰ সোমাইছো ঘৰৰ ভিতৰত কৈছে বোলে গৰু লৈ পেলাই মায়ে এইফালে বোলে বিচাৰি গ'ল মোক ল'ৰাই কয় মই পিছে আহিলোঁ আহি পেলাই দেখো এই অৱস্থা দুইটা মাজত তামাম কাজিয়া এই ধান অকণমান খালে এই নজনা নেমেলা বুবা বস্তু হয় খাবই খোৱা বস্তু হয় খাবই এতিয়া আমিহে মানুহ আমিহে জানো যে এইটো ধান অমুকে ৰুইছে বা বাইছে বা দাইছে বা হাল মাৰিছে হা এই গৰুটোৱে কি বুজি পাব অৰি কি অৰি হে কি কথা ক'বলৈ আহিছে আপুনি হা আমাৰ খেতিয়কবিলাকৰ কোনো মূল্য নাই নেকি হা মোৰ ধান খাইছে আপোনাৰ কিবা খাইছে নেকি নহয় খেতিয়কবিলাকৰ মূল্য আছে তেওঁলোকক আমি সন্মান কৰোঁ কিন্তু আপোনাৰ যে কথা হ'ল তুমি যে মহিলাগৰাকীৰ ওপৰত মিছবিহেভ কৰিছা এইটো তোমাৰ ভুল হৈছে আৰু শইকীয়া মই তোমাক এটা উপদেশ দিওঁ কি এই খেতিয়কবিলাক যে ইমান কষ্টকে এই মূৰৰ ঘাম টিকাত পেলাই লৈ পেলাই যে খেতি কৰে সিহঁতৰ একোটা মূল্য আছে আৰু এই মূল্যবোৰ আমি নুবুজাৰ বাবে এই ৰাস্তা ঘাটে এই ধাননি পথাৰৰ কাণতে গৰু এৰি পেলাই গৰু ইয়াত এৰাল দি লৈ পেলাই গুচি যায় কিন্তু সেই গৰুটোৱেতো নেজানে এইটো কাৰ ধান কিমান কষ্টৰে হেৰি কৰিছে সেইবোৰ জানিব পৰা শক্তি থাকিব লাগিব সেই গতিকে চৰকাৰেও এতিয়া বন্ধ কৰিছে গতিকে চৰকাৰেও এতিয়া ৰাস্তা ঘাটে এৰাল দিয়াটো এটা অপৰাধ বুলি পেলাই গণ্য কৰে আৰু হৰকান্ত তুমি মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে
তুমি মাপ খোজা। মই মাপ খুজিম দাদা, কিন্তু কথা এটা কৈ থলোঁ, এই খেতিত যদি আকৌ গৰু পাম এইবাৰ কিন্তু কথা বেয়া হ'ব মই কৈ দিছোঁ। নাই নকৰে শইকীয়া, আজিৰ পৰা তুমিও নাই কেতিয়াও গৰু খেতিৰ ওচৰত বা ধাননিৰ ওচৰত এৰাল নিদিবা। গতিকে আমি গোটেইখিনি একেলগে থাকোঁ। গৰু এটা অজান বস্তু হয়, গতিকে সি অপৰাধ কৰিছে, তাৰ বাবে আমি কাজিয়া কৰি একো লাভ নাই। বুজি পালা? হয় বুজি পালোঁ। যিহেতু খেতিয়কেই অসমৰ প্ৰধান, অঁ সেইকাৰণে আমি সকলোৱে এই কথাষাৰ উপলব্ধি কৰিব লাগিব। লাগিব লাগিব। অকল ঘৰত গৰু পুহিলেই নহ'ব, নহ'ব, তাৰ গোটেইখিনি নিজেও ব্যৱস্থা কৰিব লাগিব। কৰিব লাগিব। ৰখাৰ ব্যৱস্থা, তাক ক'ত এৰাল দিম, সেই গোটেইখিনি আমি নিজেও উপলব্ধি কৰিব লাগিব। তাৰ ব্যৱস্থা নিজেই কৰিব লাগিব। নিশ্চয় নিশ্চয়। হৰকান্ত, দাদা কথাটো শুনক বাইদেউ, বহুত কষ্ট কৰি আমি এই খেতিবিলাক কৰোঁ, গতিকে আমাৰ খেতিৰ মূল্যটো যাতে ৰাইজে বুজি পায়, আমাৰ খেতিয়কসকলৰ যাতে মৰ্যাদা দিয়ে, আমি মৰ্যাদা সহকাৰে যাতে আপোনালোকক আমি শুশ্ৰূষা কৰি থাকিব পাৰোঁ। আৰু আমাক কৃষকসকলক যদি আপোনালোকে সহযোগিতা নকৰে আমি খেতি কৰিম কেনেকৈ, আমি অসমখন বচাম কেনেকৈ? সেয়েহে কৈছোঁ আপোনালোকে সকলোৱে সহযোগিতা কৰি এই কৃষকসকলক আগবঢ়াই নিবলৈ। কথাটো বুজি পালা শইকীয়া? হৰকান্ত দাদা, মই তোমাক কৈছিলোঁ নহয়, হয় ঘৰৰ ছোৱালী হয়, হয় হয় গতিকে ঘৰৰ ছোৱালীক তুমি ক্ষমা খুজিবই লাগিব। বাইদেউ মোক মাফ কৰিব, মোৰো ভুল হৈছে, মোকো মাফ কৰিব। কিন্তু বাইদেউ গৰুবিলাক সাৱধানে ৰাখিব বাইদেউ। আমি বহুত কষ্ট কৰি এই খেতিবোৰ কৰিছোঁ, গতিকে ৰাইজে যদি সহযোগিতা নকৰে এই কৃষকসকল মৰি যাব। এনেও সাৰৰ দাম বেছি, ঔষধৰ দাম বেছি, বিভিন্ন অসুবিধাত থাকে কৃষকসকল। এই কৃষকসকলক আগবঢ়াই নিয়াটো আপোনালোকৰো নৈতিক দায়িত্ব বুলি স্বীকাৰ কৰিব। সকলোৱে একেলগে ক'ব, জয় কৃষকৰ জয়, 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 জয় কৃষকৰ জয়। ঐ হা তুমি কোৱা। হে নহয় নহয় তুমি কোৱা, প্লিজ তুমি কোৱা। তুমি কোৱা না, তুমি কোৱা। আৰে তুমি কোৱাচোন, ৰাইজকহে ক'ব লাগে। ৰাইজকহে ক'ব লাগে। তুমি কোৱা, গতিকে তুমি কোৱাটোৱেই ভাল হ'ব। তুমি নোকোৱা তুমি কোৱা। মানে মোকে দিলা তাইক। দিছোঁ আৰু কি কৰিম, উপায় নাই আৰু। বন্ধুসকল, অঁ আমি যিবিলাক ভিডিঅ' বনাই আছোঁ বিভিন্ন লোকেশ্যনত গৈ, এই ভিডিঅ'বিলাক চাব আপোনালোকে। আৰু চাই মেলি যদি আমাৰ ভিডিঅ'বিলাক ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বন্ধুসকল, আপোনালোকৰ আশীৰ্বাদেই হ'ব আমাৰ আগবাঢ়ি যোৱাৰ উদগনিমূলক এটা সাহস। গতিকে আপোনালোকে আমাক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু শেষত কৈছোঁ, আকৌ কৈছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আমাৰ চেনেলটিক। জয়টো কেঁচা মাটিৰ গোন্ধ।